কোনটো আন্দোলনত জড়িত আছিল তেওঁ এফচু আন্দোলন BLT আন্দোলন NDP আন্দোলন কোনটো আন্দোলনত জড়িত আছিল ৰাইজৰ আকাংক্ষা তেওঁলোকে পূৰণ কৰক মূৰৰ ওপৰত কঁঠাল ভাঙি খোৱা চিন্তা বাদ দিব লাগে শহীদৰ কেঁচা ৰঙা তেজেৰে এইটো গঠন হোৱা তেওঁলোকৰ আত্মবলিদানৰ অন্তত স্থাপন হোৱা এটা কাউন্সিল হয় নাই মই ৰাজনীতিক কথা মই মন্তব্য দিব বিচৰা নাই কিন্তু এটা কথা স্পষ্ট আৰু স্পষ্টভাৱে মই মানে জনাব বিচাৰোঁ যে BTC আৰু BTR বড়োলেণ্ড আন্দোলনৰ শহীদৰ কেঁচা ৰঙা তেজেৰে এইটো গঠন হোৱা তেওঁলোকৰ আত্মবলিদানৰ অন্তত স্থাপন হোৱা এটা কাউন্সিল হয় আৰু ইয়াৰ কাৰণে মই স্পষ্ট ভাষাৰে মানে ক'ব বিচাৰোঁ যে কোনোবাই কাৰোবাৰ ওপৰত কঁঠাল ভাঙি পেলাই কাৰোবাৰ মূৰৰ ওপৰত কঁঠাল ভাঙি পেলাই যদি ইয়াত চলিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ পৰিণাম ভয়াৱহ বিষম হ'ব আৰু তেওঁ কোনটো আন্দোলনত জড়িত আছিল তেওঁ এফচু আন্দোলন BLT আন্দোলন NDP আন্দোলন কোনটো আন্দোলনত জড়িত আছিল ৰাইজৰ আকাংক্ষা তেওঁলোকে পূৰণ কৰক আৰু এই চৰকাৰখনে সকলোৰে এটা আশা আছে যে BTR শান্তি চুক্তি তেওঁলোকে ৰূপায়ণ কৰিব লাগে আৰু ৰূপায়ণৰ কাৰণে যিহেতু চৰকাৰ ৰাইজে গঠন কৰিছে তো চৰকাৰখনৰ ওপৰত বহুতো দায়বদ্ধতা আছে তো ইয়াৰ কাৰণে কাৰোবাৰ মূৰৰ ওপৰত কঁঠাল ভাঙি খোৱা চিন্তা বাদ দিব লাগে আৰু শহীদৰ আত্মবলিদানৰ কেঁচা তেজেৰে গঠন হোৱা এই BTC BTRৰ ওপৰত যদি কোনোবাই যদি তেনেকুৱা মন্তব্য কৰে আমি কোনো কাৰণত সহ্য কৰিব নোৱাৰোঁ আমি কোনো কাৰণত বহি নাথাকোঁ এই কথাই মই স্পষ্ট কৰিলোঁ ধন্যবাদ पायनिर एकाडेमी बर्मायाव HS पास इयारनि मुं थिसननाया सोलिगासिनो दं पायनिर एकाडेमी बर्मायाव HS पास इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं गुनगोनां सोलोंथाइखौ लानो थाखाय पायनिर एकाडेमी बर्मायाव HS पास इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन पायनिर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो पायनिर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।